So hey guys, welcome back to my new vlog. আজি এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে মই মানে স্বাগতম জনাইছো। তো গাইস আজি মানে বহুত দিনৰ পৰা অপেক্ষা কৰি আজি ফাইনালি সেই দিনটো আহি গ'ল আৰু আজি আমি গৈ আছো গুৱাহাটী আৰু অহাকালি আমি গৈ আছো দিল্লী। তো দিল্লী গৈ আছো আপোনালোক সকলোৱেতো বহুতে গম পাইছে আৰু যোনে গম পোৱা নাই ভিডিওটো শেষলৈকে চাই দিব। আপোনালোক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। আৰু গাইছ এতিয়া টাইম হৈ গ'ল 5:50 আৰু আমি যাম 7:30 মানত ইয়াৰ পৰা ঘৰৰ পৰা ওলাব লাগিব আৰু 9:30 আমাৰ ট্ৰেইন আছে। চ' আৰু কোন আমাৰ লগত যাব সকলোবোৰ দেখাম আৰু মই তাৰ আগতে মই এতিয়া দেখাই দিছোঁ মোৰ চব অলৰেডি পেকিং অলৰেডি চব ক্লিয়াৰ হৈ গৈছে। এইটো একদম মই ট্ৰলি লৈ লৈছোঁ আৰু এইফালে পূৰা বেগ আৰু এইফালে মোক পিন্ধি যাবলৈ কাপোৰ চব ৰেডি হৈ আছে আৰু বলক। চ' এই গাইছ এতিয়া টাইম হৈ গ'ল 8টা আৰু আমি এতিয়া ইয়াৰ পৰা ঘৰৰ পৰা ওলাই যাম আৰু পুৰভত চব আহি আছে। এতিয়া গাড়ী আহি পাওঁগৈ। চ' ইয়াৰ পৰা ওলাই যাম আৰু চ' ৰেডি হৈ গ'লো পূৰা। লেটছ গো আৰু আমি গাড়ীতে ইয়াৰ পৰা বৃন্দাবন। কি কৰি আছো আমি সো अभी गाइस ইয়াত পাই গ'লো ষ্টেচন আমি আৰু ইয়াৰ পুৰা ভাই দেৱাশিষ ভাই अरे भाई बैग सेक ले चलो यार तामली भाई আমাক থবলৈ আহিলে তামুলী ভাই আমাৰ গাড়ী লৈ। তো লেটছ গো। ओके हम भी खोल ही लेता है। আমাৰ ইয়াত থৈ মেলি তামুলী ভাই গ'ল আৰু আমি চলো। গাইছ ফাইনেলি আমি আহি ষ্টেচন পাই গ'লোহি আৰু ষ্টেচনত এতিয়া টাইম বেছি টাইম হোৱা নাই আৰু টাইম বহুত টাইম আছে। 7:30 জাষ্ট বাজিছে আৰু 9:30 ট্ৰেইন আহিব আৰু এইপিনে আমাৰ আছে দেৱাশিষ ভাই আৰু দেৱাশিষ ভাই বা যাব আৰু পূৰৱ ভাই। আমি এতিয়া 4টা যাম গুৱাহাটীলৈকে আৰু গুৱাহাটীৰ পৰা আৰু কোন সকলোবোৰ দেখাই থাকিম আৰু অকণমান পাছতে চাগে ট্ৰেইন আহি পাই যাবহি। আজি অলপ দিলেও হ'ব পাৰে কিন্তু ঠিকান নাই। চ' এতিয়া আমি এইপিনে পূৰৱ ভাই আমি বহি আছোঁ আৰু ইয়াতে অলপ ইফালে দেৱাশিষ ভাই এইফালে গৈছে। ত' আজি প্ৰথমবাৰ গৈ আছোঁ অলপ অসমৰ বাহিৰত ভালো লাগি আছে অলপমান মনটো উগুলো লাগি আছে কি হয় আৰু। চ' দেখা যাব আমি চব একেলগে যাম আৰু গুৱাহাটীৰ পৰা আৰু মানুহ উঠিব কোন সকলো দেখাই থাকিম। এতিয়া মোবাইল বিজি হৈ আছ হে কি কৰি আছ তই? কেনেকুৱা জোচ কেনেকুৱা ভাই? ঠাণ্ডা তোমাৰ ইমান ডাঙৰ বডি লৈ ওলাই গৈছা। টাইম হৈ গ'ল 9:48 আৰু গাইছ ৰখি ট্ৰেইন আহি পাই গৈছে। এই লাইটটো দেখিছোঁ আৰু অকণকৈ আৰু এতিয়া আমি বেগ চেগ ৰেডি কৰোঁ। হেই ব্ৰ থাকিবি নেকি ইয়াতে? হা তই তোৰ টোপনি আহি গ'ল? তই থাক আৰু আমি যাওঁগৈ দে। তই শো আমি যাওঁগৈ আৰু বাই বাই। আস্তে ৰুকো যাৰা। অ'কে গাইছ আমাৰ ট্ৰেইন আহি গ'ল আৰু এতিয়া আমাৰ S1 দবা চাই লওঁ কোনটো। এইবিলাক চব D1 DB1 পিছত যাব নেকি? চলো ইয়াতে পাই যাবহি। চলো পাহাৰ বগালা। अरे भाई साहब है बहुत লেতেৰা হৈ আছে। এই বঢ়িয়া জেগা চাফা কৰা আমাৰ পূৰৱ ভাই। সেইটো কাৰ বেগ? এইপিনে আমাৰ পূৰা বডি বিল্ডাৰ ভাই একদম পূৰা হৈ গ'ল। আমাৰ বেগ উঠা ট্ৰলি চব উঠাই দিলোঁ ৰেডি। लेट्स गो भाई। अबे गाइस फाइनली हम लोग उठे ग'লো আৰু देवाशीष भाई অলপ আগত আছে আৰু এতিয়া আমি যাওঁ আৰামছে। বাই বাই। চ' গাইছ এটা টাইম হৈ গ'ল 11:40 আৰু বৰ্তমান আমি আছোঁ কামাখ্যাৰ ওচৰতে। কামাখ্যাৰ ষ্টেচনটো একদম ওচৰতে আৰু আমি বৰ্তমান আছোঁ মুণ্ডা ৰুমত। মুণ্ডা কোন সকলোৱে চিনি পায়। মোৰ নলবাৰী ভিডিঅ' যোনে চাইছে তো তেওঁলোকে অলৰেডি আগতে দেখিছে মুণ্ডাক। তথাপিও এতিয়া বৰ্তমান মুণ্ডা ৰুমত নাই। মুণ্ডা গৈছে ৰেষ্টুৰেণ্টত, তেওঁৰ নিজৰ ৰেষ্টুৰেণ্ট আছে। তো আমি এতিয়া বৰ্তমান ৰুমতে আছোঁ মুণ্ডা ৰুমতে। ওলাই মেলি ধুনীয়াকৈ আমি যাম। আমাৰ ট্ৰেইন আছে 2টা বজাত। তো 2টা বজাত আমি ষ্টেচন পাবগৈ লাগিব। তাৰ আগতে সোনকালে পাবগৈ লাগিব। চ' আৰু বৰ্তমান গুৱাহাটী ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ একদম পূৰা ধাৰাসাৰ বৰষুণ আৰু চলো এতিয়া জলদি ওলাই কিনে যাব লাগে। অ'কে গাইছ এতিয়া আমি ৰুম এৰি আহিলোঁ
বতৰ খাতাৰনাক বৰষুণ আৰু এইফালে আমি এতিয়া অটোৰ কাৰণে ৰখি আছোঁ পূৰা আজিতো সাংঘাতিক বৰষুণ দি দিছে আৰু এইপিনে চাওক ফটো ছেশ্যন কেমেৰামেন চয়নিকাৰ সৈতে এইপিনে পূৰব আৰু ফটো মেইন মডেল আমাৰ দেৱাশিষ চলো আৰু মুণ্ডা হোটেল এইপিনে যাব লাগে বেছি দূৰ নহয় বাৰু চলো চৰিয়া গাইছ মুণ্ডা হোটেল পাই গ'লোহি আৰু ফাইনেলি মুণ্ডা গোটেইখন নলবাৰী মুণ্ডাই ঘূৰালে বাইকৰ পাছফালে উঠাই গোটেইখন মুণ্ডা হোটেল একদম ইয়াত পূৰা ৰেষ্টুৰেণ্টৰ কাম চলি আছে ধুনীয়াকৈ এড্ৰেছটো কৈ দিয়া মুণ্ডা এড্ৰেছটো হ'ল LCT কলেজ বাছ ষ্টপেজ মালিগাঁও গুৱাহাটী অ'কে আপোনালোকে আহিলে ধুনীয়াকৈ মুণ্ডা হোটেলত সোমাই দিম চ' ইয়াৰ গাইজ ফাইনেলি আমি মুণ্ডাৰ হোটেলৰ পৰা আমি ওলাই আহিলোঁ আৰু এতিয়া আমি ষ্টেচন পাই গ'লোহি আৰু এতিয়া টাইম হৈ গ'ল 1:22 হৈ গ'ল আৰু আমাৰ ট্ৰেইন আছে 2টা বজাত 3টা বাজিব আৰু চাগে ইয়াৰ পৰা আমি ওলালে চ' ইয়াৰ পৰা আমি ওলাই যাম অকণ দেৰিকৈ আৰু এতিয়া আমাৰ আৰু এজন মানুহ আহিবলৈ বাকী আছেই ত' মানুহজন আহিলে আপোনালোকক লগত চিনাকি কৰি দি আছোঁ চ' বৰ্তমান গুৱাহাটীৰ ৱেডাৰ চাওক ফুল বৰষুণ গাইজ খাতাৰনাক पूरा पानी पानी हो गया इधर ये हो गया और अब क्या हम यहाँ सब बही आसो एपने यार देवाशीष भाई हाउ डज जोश हाँ पूरा मजा किमान मजा ओए पूरब भाई हाउ डज जोश पालेगो यार पूरा एकदम एक्साइटेड माने एकदम नेक्स्ट लेवल हो जाए और এইফালে সৈনিকা বা কেনেকুৱা जोश राधे राधे गाइस এখন হৈছে ট্ৰেইন আমি যেখনত যাম ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ আৰু এতিয়া আমাৰ ইপিনে প্ৰিন্স ভাই আহি গ'ল প্ৰিন্স ভাই ৰখি ভাই তই গোৱা যাবি নে বৃন্দাবন যাবি ইয়াত ড্ৰেছ চাওক না भाई खतरनाक सीन है यार ओ भाई दबाई मतलब और আমি আমাৰ ডবা আছে আগত S1 চলো এতিয়া আমি সব গৈ আছো আৰু ও ভাই মোবাইলটো ইয়াত পুৰা বিজি ফাইনেলি গাইজ সিট পাই গ'লো একদম গোটেইখিনি আৰু ইয়াতে গাইজ পুৰা পৰি 3টা একদম বাজি বাজিছে আৰু তো আপলে আমাৰ ট্ৰেইন এৰিলে আৰু ওলো আৰু আই এই প্ৰ এই ওলো আৰু